এটাই বিচাৰিছোঁ আমাক অকল এক্সামটো দিবলৈ দিয়ক বহুত কষ্ট কৰিছোঁ ফিল্ডত গৈ পেলাই বহুত দৌৰিছোঁ দৌৰা মানুহে গম পায় নদৌৰা মানুহে কোনেও গম নাপায় আমাৰ এইটো নাইকিয়া বৰ্তমান আমি কি কৰিম কিবা এটা সহায় কৰক চৰকাৰে কিবা এটা কৰক আমাৰ কাৰণে আমি ক'ত যাম এতিয়া অসমৰ হৈ পেলাই আমি না জেনেৰেলে পাইছে না এছ ডি কোনেও পোৱা নাইকিয়া তো কিবা এটা আমাক সহায় কৰক আমি জানো সিমানে আমাক ন্যায় লাগে আমাৰ তাত প্ৰথমে যেতিয়া নটিফিকেশ্যন দিছিলে নটিফিকেশ্যনৰ উল্লেখ আছিলে যে এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ কেণ্ডিডেট আমাৰ মাতিব লিখিত পৰীক্ষাৰ কাৰণে কিন্তু বৰ্তমান যিখন কাট অফ উলিয়াইছে সেই কাট অফখনত ইমানেকৈ আমাক হতাশগ্ৰস্ত কৰিছে যে কেণ্ডিডেটবিলাকক আমিতো লিখিত পৰীক্ষাৰ কাৰণে সম্পূৰ্ণ সাজু আছিলোঁ কিন্তু আমাৰ এটা পোষ্টৰ এগেইনষ্টত কমেও 5জনকৈ কেণ্ডিডেট মাতিব লাগিছিলে কিন্তু সেই ভুলটো কিহৰ কাৰণে কৰিলে এতিয়া আমি ইমান কষ্ট কৰি পেলাই প্ৰত্যেকজন ইয়াত যিমান কেণ্ডিডেট আছে চবেই কষ্ট কৰিছিলে এটা আশাত 1 লাখ চাকৰি দিম বুলি কৈছিলে কিন্তু আজিলৈকে এটা চাকৰি দিব পৰা নাই কিন্তু এই হতাশগ্ৰস্ত লং জাম্পত এক্সিডেণ্ট আছে এতিয়া মানে বিজেপি মহোদয়ক আমাৰ অনুৰোধ যে তেখেতে এবাৰ বিবেচনা কৰক আৰু আমাৰ এই যিখিনি ল'ৰাই প্ৰতিখন ডিষ্ট্ৰিক্টৰে যেনেকৈ SSC বা অন্য পৰীক্ষাৰ এখন লিষ্ট ওলায় এনেকৈ লিষ্ট আকাৰে দিয়ক আমাক কাট অফ মাৰ্কটো নালাগে আমাক ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট দি দিয়ক এখন তেতিয়া গম পাম আমি কিমানকৈ ল'ৰা ৰাখিছে বা কিমানকৈ মানে বিসংগতি হৈছে নে কি হৈছে সেইটো গম পাম একদম কম সময় আছে মাত্ৰ 20 দিন সময় পাইছোঁ আমি এই 20 দিনত যদি এইখিনি নহয় তেনেহ'লে বহু ল'ৰা ছোৱালী হয়তো বহুতৰে মোৰ লগত এনেকুৱা ল'ৰা কৰিছে মানে ডকুমেণ্ট গোটেই জ্বলাই দিছে ইমান বেছি প্ৰব্লেমত পৰিছে কাৰণ বয়স গৈছে গোটেই বডি শেষ হৈ গৈছে 3 বছৰ ধৰি একদিনো ৰেষ্ট নোলোৱাকৈ দৌৰিছোঁ আৰু ঘৰৰ অৱস্থাটো সকলোৰে বেয়া ইয়াতে কাৰো ঘৰৰ অৱস্থা এনেকুৱা নহয় যে বহুত ধনী ল'ৰা মানুহে কনিষ্টেবলত চাকৰি কৰিব আহিব সকলোৰে ঘৰৰ অৱস্থা বেয়া সেইটো ক্ষেত্ৰতে মানে কনিষ্টেবলত চাকৰি কৰিবৰ কাৰণে ওলাই আহিছে